নমস্কাৰ, মোৰ অন্য এটা বিষয়লৈ সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো অলপ দীঘলীয়া হ'ব আৰু আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ। অসমৰ ছ'চিয়েল মিডিয়াত এইকেইদিন এটা বিষয়ৰ ওপৰত খুবেই চৰ্চিত হৈ আছে। সেই বিষয়টো হৈছে ৰেগিং। আহকচোন আমি ৰেগিঙৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। ৰেগিং ভুল কাৰ? আচলতে ৰেগিং যে কৰে সেই ভুলটো কাৰ হয় আৰু ৰেগিং মানে কি? ৰেগিং মানে হৈছে এটা চিনাকি পৰ্ব। হোষ্টেললৈ যি নতুন আৱাসী আহে সেই নতুন আৱাসীসকলে পুৰণা যিসকল ছিনিয়ৰ থাকে তেওঁলোকে চিনাকি লয়, চিনাকি হয়, সকলোৱে চিনা পৰিচয় হয়। সেইটোৱে হৈছে ৰেগিং, এটা চিনাকি পৰ্ব। আৰু সেই চিনাকি পৰ্বটোৱে গৈ পেলাই যেতিয়া মানসিক আৰু শাৰীৰিক অত্যাচাৰ লৈ ৰূপান্তৰিত হয় তেতিয়া কথাটো অলপমান মানে চিন্তনীয় বিষয় হৈ পৰে। আমি আচলতে যিয়ে ৰেগিং কৰে সেই আৱাসী বা সেই ছাত্ৰকেইজনৰ ওপৰতে আমি দোষাৰোপ কৰোঁ। তেওঁলোকে শাস্তি পাব লাগে বুলি আমি জাষ্টিচ বিচাৰোঁ। আচলতে কিমান দূৰ সঁচা এই মানে ৰেগিংটো গুৰিতে আচলতে কোন? চোৰটো সকলোৱে কৰে, কিন্তু চোৰৰো তাৰ এটা বাপেক থাকে বুলি কয়। আমি যদি ভালকৈ চাব যাওঁ, হোষ্টেলৰ কিছুমান নিয়ম নীতি থাকে, ৰুলছ থাকে, সেই ৰুলছবোৰ এটা টিম হৈ পেলাই চলায়, যিটো হোষ্টেলৰ বৰ্ডাৰ বুলি কোৱা হয়। হোষ্টেলত তাৰে ৱাৰ্ডেন থাকে, তাৰে এটা টিম থাকে, মিলাই পেলাই তেনেকৈ চলে। আৰু যদি সেই বৰ্ডখন যদি ষ্ট্ৰিক্ট হয় তেতিয়াহ'লে তাৰে যিটো ছিনিয়ৰসকলে যিয়ে ৰেগিং কৰে তেওঁলোকে ইমানখিনি সুবিধা নাপাব। সেইবাবে আমি ছাত্ৰসকলতকৈ আমি সেই হোষ্টেলৰ যি কমিটি বা ৱাৰ্ডেন তেওঁলোকক আমি প্ৰথমে দোষাৰোপ কৰিব লাগিব। তেওঁলোক যদি ষ্ট্ৰিক্ট হোষ্টেলৰ কৰ্তৃপক্ষ যদি ৰেগিঙৰ ক্ষেত্ৰত সতৰ্ক নহয় তেতিয়াহ'লে আমি এনেধৰণৰ ঘটনাবোৰ দেখিবলৈ পাই থাকিম, খুব সঘনাই দেখিবলৈ পাই থাকিম। ময়ো বহু বছৰ ধৰি হোষ্টেলত আছিলোঁ, বহু অভিজ্ঞতা মোৰো আছে। সেই বিষয়ে কিছু অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টোৰ জৰিয়তে। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। শেষত লাইক, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।